নমস্কাৰ আপোনালোক সকলোকে মই পঞ্চমীয়ে পুনৰবাৰ মোৰ ডায়েৰীৰ এটা সজীৱ পৃষ্ঠালৈ স্বাগতম জনাইছোঁ। আজি বহুদিনৰ মূৰত ভিডিঅ' এটা কৰিছোঁ। মানে আচলতে আজি 10 ডিচেম্বৰ মানৱ অধিকাৰ দিৱস। সেয়ে আমি যিহেতু মানুহ হিচাপে যিখিনি অধিকাৰ উপভোগ কৰিব লাগে সেইখিনিয়ে মানৱ অধিকাৰ। আৰু 1948 চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘৰ যি সাধাৰণ সভা আছে সেই সাধাৰণ সভাই আমাৰ মানৱ অধিকাৰ সাৰ্বজনীন ঘোষণাপত্ৰখন অনুমোদন জনাইছিল। আৰু তেতিয়াৰ পৰাই প্ৰত্যেক বছৰে 10 ডিচেম্বৰ তাৰিখটো মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰি অহা হৈছে। আৰু আজি আমাৰ মহাবিদ্যালয়টো আমাৰ বিভাগৰ ফালৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগৰ হৈ আমি মানৱ অধিকাৰ দিৱস পালন কৰিম। আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে আমি কেনেদৰেনো পালন কৰোঁ আপোনালোকক অলপকৈ হ'লেও দেখুৱাবলৈ চেষ্টা কৰিম। আৰু দুজনমান ল'ৰাই প্লে কাৰ্ড বনাব, যদিও মানে আমি ঘৰতে মই দুখন তৈয়াৰ কৰি লৈছোঁ। এখনত লিখা আছে যে এভৰি হিউমেন হেজ ৰাইটছ, অৰ্থাৎ সকলো মানুহৰে অধিকাৰ আছে। আৰু এখনত লিখা আছে যে অল হিউমেন অল ইকুৱেল, অৰ্থাৎ সকলো মানুহ আৰু সকলো সমান। মানে বনাই লৈছোঁ আৰু বেলেগত এনেদৰে বনাই আনিব। আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে। এতিয়া আমি পাই গ'লোঁ আৰু অলপ পিছতে আৰম্ভ হ'ব মিটিং। আৰু এনেদৰে আমাৰ ক্লাছৰুমৰ বাহিৰত মানৱ অধিকাৰ দিৱসটি থুলমূলকৈ পালন কৰিবৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে। আৰু এই বছৰৰ অৰ্থাৎ 2021 চনৰ মানৱ অধিকাৰ দিৱসৰ মূল থিম অৰ্থাৎ বিষয়বস্তু হ'ল ইকুৱালিটি অৰ্থাৎ সমতা, আৰু শ্লোগানটো হ'ল ৰিডিউচিং ইনইকুৱালিটিজ এডভান্সিং হিউমেন ৰাইটছ। মোৰ চেনেলটো চাব দেই। নহয়, ইয়াৰ চেনেলটো চাব দেই। পঞ্চমী ডায়েৰী আৰু চাব আৰু সকলোকে শ্বেয়াৰ কৰি দিব। আৰু এইখন পিছফালে এনেকুৱা আছে আৰু আগফালে এনেকুৱা আছে। আৰু এতিয়া ব'লা শিকাই ফালে। আৰু এয়া আমাৰ সকলোৰে হাতত আছে একোখনকৈ প্লে কাৰ্ড। আমি এইবিলাক লৈ ওলাই আহিছোঁ। আৰু ইয়াত উল্লেখ আছে মানৱ অধিকাৰৰ লগত জড়িত বিভিন্ন ধৰণৰ শব্দ বা ধাৰণা: ফ্ৰীডম, ইকুৱালিটি, জাষ্টিছ, ৰাইট, হোপ, ছেফটি, এডুকেশ্যন, হেল্প আদি শব্দ যিহেতু মানৱ অধিকাৰৰ লগত জড়িত সেইকাৰণে উল্লেখ কৰা হৈছে যাতে মানুহ সজাগ হ'ব পাৰে। আজি মানৱ অধিকাৰ দিৱস উপলক্ষে আমি বৰপথাৰ মহাবিদ্যালয়ৰ সন্মুখতে এখন বাতৰণাত কৰিবলৈ লৈছোঁ। অভিনয় কৰিব লেখিকা ৰাজা, ৰাহুল আৰু মাধুৰ্যই। আমি সকলো ছাত্ৰ ছাত্ৰীয়ে সহযোগ কৰিম আমাৰ ৰাজনীতি বিজ্ঞান বিভাগৰ পৰা। আৰু এইখন বাটৰ নাট। ইয়াৰ মূল কাহিনীটো হ'ল যে এজন ল'ৰা বাইকত আহি থাকোঁতে তেওঁ দুৰ্ঘটনাগ্ৰস্ত হয় আৰু আঘাতপ্ৰাপ্ত হয়। তথাপি কিন্তু ওচৰৰ যিবিলাক মানুহ আছিল সেই মানুহবিলাকে তেওঁক সহায় কৰা নাছিল, সহায়ৰ এখন হাত আগবঢ়োৱা নাছিল। সকলোৱে চাই আছিল, ভিডিঅ' কৰিছিল বা ফটো মাৰিছিল। তেনেতে দুজন সজাগ মানুহ আহিছিল আৰু সহায় কৰিছিল। আৰু এই নাটখনৰ দ্বাৰা এই বাৰ্তাটোকে প্ৰেৰণ কৰিব বিচৰা হৈছিল যে যদিহে কোনোবা এজন ব্যক্তি বিপদত পৰে তেনেহ'লে আমি তেওঁৰ সহায় কৰিবৰ বাবে আগবাঢ়ি যাব লাগে, সহায়ৰ এখন হাত আমি বিপদত আগবঢ়াব লাগে। আৰু এই নাটখনৰ পৰিকল্পনা কৰিছিল আমাৰ ৰাজনীতি বিজ্ঞান বিভাগৰ শ্ৰদ্ধাৰ ডক্টৰ ৰন্তু শৰ্মা ছাৰে, আৰু সুন্দৰভাৱে উপস্থাপনো কৰিলে। সঁচাকৈ বহুত ভাল লাগিল। বহুত ভাল অভিনয় কৰিলা। থেংক ইউ। আজি এই বাতৰণাটখনত অভিনয় কৰি বহুত ভাল লাগিলে। আৰু লগতে মোৰ ৰাজনীতি বিজ্ঞানৰ সমূহ বন্ধু বান্ধৱীসকল সহযোগিতা কৰিলে, তাৰ বাবে ধন্যবাদ। আৰু আজি বাতৰণাটত আমাৰ এক্সিডেণ্ট হৈছিলে ইয়াৰ ৰাইডাৰ। কেনেকুৱা লাগিলে? হাত ভাঙিলে কিন্তু ভাল লাগিলে বহুত, মানে সঁচা লাগিলে মানে। আমাৰ শ্ৰদ্ধাৰ শিক্ষকসকলে বিশেষ দিনটোৰ তাৎপৰ্য ব্যাখ্যা কৰে আৰু সকলোৱে যাতে মানৱ অধিকাৰসমূহৰ প্ৰতি সজাগ সচেতন হয় তাৰ আহ্বান জনায়। আৰু তেওঁলোকে কোৱা সকলো কথা মই ধৰি ৰাখিব নোৱাৰিলোঁ, তাৰ বাবে মোক মাফ কৰিব। যিমান আছে সিমানকে আগবঢ়ালোঁ। আচলতে মানৱ অধিকাৰ মানে আমাৰ নিজৰ অধিকাৰ, আমি মানুহৰ অধিকাৰ। আমি জন্মগতভাৱে আচলতে আমি সকলোৱে এই অধিকাৰ ভোগ কৰিব লাগে। প্ৰাকৃতিগত পৰিৱৰ্তন, ধৰ্মীয় পৰিৱৰ্তন বা বিভিন্ন প্ৰভাৱশালী ব্যক্তিৰ দ্বাৰা গঠিত কিছুমান সামাজিক নীতি নিয়ম বান্ধোন, গতিকে এই সকলোবিলাকৰ প্ৰভাৱত আমাৰ বিভিন্ন সময়ত আমি দেখা পাওঁ আমাৰ মানৱ অধিকাৰৰ বিভিন্ন সময়ত স্খলন হৈছে। আৰু আমাৰ যিবিলাক মানৱীয় গুণৰ আমি দেখিছোঁ স্খলন ঘটা দেখিছোঁ। গতিকে আমি আচলতে মানৱীয় গুণবিলাকৰ আচলতে আমি কেনেকৈ আৰু বেছি ভাল ধৰণে আমি উপলব্ধি কৰিব পাৰোঁ আৰু মানুহক সহায়ৰ হাত কেনেকৈ আগবঢ়াব পাৰোঁ, সেই ক্ষেত্ৰত যাতে আমি সকলোৱে আচলতে খুব সুন্দৰকৈ সেই বিষয়ে চিন্তা চৰ্চা কৰাৰ যথেষ্ট প্ৰয়োজন আহি পৰিছে। কাৰণ আজিৰ সমাজত আমি বিশেষকৈ বেছিকৈ বিশৃংখলতা নহ'লেনো আজি সেই যোৰহাটত সেইদিনাখন এই ধৰণৰ এটা অমানৱীয় ঘটনা ঘটিব পাৰেনে? সেই অমানৱীয় ঘটনাবিলাকে আমাক সঁচাকৈ ভাবিবলৈ বাধ্য কৰাইছে যে আমাৰ সমাজখন আচলতে কোন দিশে গতি কৰিছে। গতিকে সেই সমাজখনক আমাক
সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আচলতে আমাৰ হৈ গ'ল এতিয়া আৰু মই অলপ স্পীচ দিলোঁ সেইটো কিন্তু ভিডিঅ' কৰা নহ'ল আপোনাৰ মানৱ অধিকাৰ বিষয়ে সেইটো কৰা নহ'ল ভিডিঅ' যিহেতু আমি ব্যস্ত থাকিলোঁ তাতে আৰু মিটিঙত যিহেতু অলপ কথা শুনিব লাগে সেইকাৰণে আৰু ফ্ৰীডম নহয় নহয় তাতে ঠিকে ওলাব এভৰি ওলাইছা হিউমেন ওলাইছা দেখুৱা ভিডিঅ' দেখুৱা ভিডিঅ' কৈছোঁ ৰ'বা আমাৰ লগৰ চিন্তা কৈছে মই কিটো পাতিম মানে মোক এখন দিবা কলেজত সকলো কৰি হৈ গ'ল সুকলমে বাৰু আজি কলেজত মানৱ অধিকাৰ দিৱস আমি পালন কৰিবলৈ সক্ষম হ'লোঁ ভালদৰে কিন্তু সকলোবিলাক দেখুৱাটো সম্ভৱ নহয় কাৰণ যেতিয়া মিটিং হৈ থাকে কিবা এটা আলোচনা হৈ থাকে তেতিয়া অলপ ভিডিঅ' কৰিবলৈ ভাল নালাগে সেইবাবে আৰু আপোনালোকৰ অধিকাৰসমূহৰ প্ৰতি সজাগ হওক মানৱ অধিকাৰসমূহৰ প্ৰতি আৰু যদি নিজৰ লগতে অন্য এজন ব্যক্তিৰো অধিকাৰ হৈ থিয় দিয়ক যদি এজন ব্যক্তিৰ অধিকাৰ উপভোগে যাতে অন্য এজন ব্যক্তিৰ অধিকাৰক একো নেতিবাচক প্ৰভাৱ নেপেলায় বা একো এটা বাধা প্ৰদান নকৰে তাৰ প্ৰতিও আপোনালোকে সচেতন হ'ব সজাগ হওক আৰু মানুহ হিচাপে সকলোৱে একেলগে এখন সমান সমাজত জীয়াই থাকক সকলোৱে যাতে সমন্যায় সম অধিকাৰ সমমৰ্যাদা পায় তাৰ প্ৰতিও আমি গুৰুত্ব দিব লাগিব নহয় জানো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ পুনৰবাৰ ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে